লভ মেৰেজ নে হৈছিলে কেনেকৈ হৈছিলে বিয়া সোমোৱা কেনেকৈ লভ মেৰেজ কিমান দিনত 8 মাহ মান হৈছে কোনে প্ৰপ'জটো কোনে দিছিলে প্ৰথম এনে হৈ গ'ল এনে হ'ল নেকি নে ঘৰত খুজিব গ'ল আপুনি মানে ধৰ এনেকুৱা লগ মেৰেজত মানে ক'বলৈ গ'লে এইটো কথা ডাঙৰ কথা মানে ইয়াক ভাল পাওঁ বুলি মই এদিনো কোৱাই নাই মই দূৰত গৈ থকা মানুহ এটা ন ভাল পাওঁ বুলি ইয়াক এদিনো নক'লোঁ মানে খালি এদিন ফোনত ক'লোঁ তই আহিব দিলা আৰু নহ'লে আজিৰ পৰা বাদেই দে ডাইৰেক্ট বাইক লৈ ৰখিলোঁ কথা পেনেটা লৈ গৈছোঁ মোৰো বিশ্বাস হোৱা নাই সঁচাকৈ আহিবলৈ মিছাকৈ ইমান লজ্জিত হম নাই গ'লোঁ ঘৰতো কাৰণে গৈ গৈছিলে চাইছোঁ আৰু 3জনী আছিলে এজনীয়ে ছাতি তাতি পেলাই দিলে এজনী উঠিলে সেই দুজনীয়ে কৈছে ক'ত গৈছ নেযাবি ঘৰত কি ক'ম মই কি কৰিলোঁ সিহঁতক আৰে সিহঁতৰ ঘৰে গৈছোঁ ইয়াক আনিব পঠিয়াইছে বুলি চিন্তা কৰা খেদিলেতো আমাক বাইক লৈ পিনে ময়ো কাটৰা ফালিছিলোঁ অঁ হিৰো মুঠতে মই মৰাণ মানে ইয়ানি ৰাংগলীটো তেলেগুৰি মই মানে ধৰ 35 মিনিটৰ ভিতৰত গৈছোঁ আৰু আহিছোঁ কভাৰ কৰিছোঁ যোৱাটো যেনিবা ভাবিলোঁ লাহে লাহে আহোঁতে বেয়া ভাবি আহিছে ইয়াক কৈছোঁ পিছত লাগি আহিছোঁ না ইয়াক কৈছোঁ ভালকৈ ধৰ নহ'লে থাকি যাবি পিছত সঁচাকৈ থাকি যাবি যে মই চিধা বেয়া কৰিব কিন্তু মোৰ ধৰি পেলাই দিব নাই কৈছোঁ ছোৱালীছোঁ তাতোতো ডেকা ল'ৰা আছে মই কি হাৰামি মোৰতো হাৰামি আছে গছকি দিব ছোৱালীও লৈ যাবা পিটনো পাবি কথাটো মানে এনেকুৱা ভয় লাগিছিলে না আকৌ ইয়াত সোমাব দিব নিদিব এইটো হয় নহয় চিনেমা লাগিব ৰিক্সটো ল'বই লাগিব ন সম্পূৰ্ণ ৰিক্স মানে পুৰা ৰিক্স লৈছে মানে ভালকৈ পুৰা ৰিক্স লৈছোঁ মানে মই নিজেও ভবা নাছিলোঁ যে এনেকুৱা এটা কাম হৈ যাব বা মোৰ ভৱিষ্যতখন কেতিয়া কি হ'ব মই একোৱে গম নাপালোঁ লগালগ পৰিৱৰ্তন মানে গৈছোঁ 35 মিনিটত মোৰ লাইফ চেঞ্জ হৈ গ'ল 35 মিনিট কেলৈ গৈছোঁ ন ঘৰৰ পৰা আহিছোঁ লাইফ চেঞ্জ কি লগত লাগি আছে মোৰ টেনশ্যন মোবাইল চুইচ সদায় ফোন মাৰিছোঁ ন ক'ত গ'লি ক'ত আছে কেলৈ কি হ'ল ছোৱালী পাৰ্টীয়ে ফোন কৰিছে এনেকুৱা ল'ৰা এটা আহিছিলে তহঁতৰ ঘৰৰ কোনোবা হয় নেকি ঘৰতো ফুল ৰিজাল্ট দিব নোৱাৰে ঘৰতো ক'ব নোৱাৰে ফুল ৰিজাল্ট তোমালোকে ক'ব নোৱাৰিবা ঘৰৰ মানুহ 35 মিনিটত যে এনেকুৱা এটা ঘটনা ঘটিলে ঠিক আছে আপোনালোক আহক বাৰু আমি তাক ট্ৰাই কৰি চাইছোঁ ফুল মাৰিছে মোৰ চুইচ অফ সেইটো পাৰ্টি কৈছে যে ছোৱালী দুজনীয়ে কৈছে বোলে ছোৱালীজনী কিবা উঠিলে আছিলে কৰি কেনেকুৱা আছিলে ল'ৰাটো বোলে খোলাকৈ পাতলকৈ কি পিন্ধিছিলে বোলে হাফ পেণ্ট মানে ইমান দুখতে হাফ পেণ্ট আৰু সুধা হেৰি মটৰচাইকেল কেনেকুৱা ৰঙা স্প্লেণ্ডাৰ দেখি দিছে সেই দুজনী ছোৱালী ইমানটোও চাইছে মানে কি কোটা হয় বাইক ডাবুল একোটা বাইক বুলি কৈ এতিয়া ডাইৰেক্ট কৈছিলোঁ আৰু ডাবুল একোটা আমাৰ গাঁৱত নাই ਮੇਰਾ ਬਲ ਮੁੰਡਿਆ ਵੇ ਤੂੰ ਪਰੀਆਂ ਦੀ ਰਾਣੀ ਚੂਜ਼ ਕੀਤੀਆਂ ਜਿਨੇ ਤੇਰਾ ਦਿਲ ਲੁੱਟਿਆ ਜਿਨੇ ਤੈਨੂੰ ਮਾਰ ਸੱਟਿਆ ਜਿਨੇ ਤੇਰਾ ਦਿਲ ਲੁੱਟਿਆ ਲੱਕ ਪਤਲਾ ਬਲਾਰੀ ਉਹਦੇ ਨੈਣ ਕੰਨੀ ਚਮਕੇ ਹੁਲਾਰੇ ਉਹਦੇ ਲੈਣ ਗੱਲਾਂ ਕਰਦੀ ਸ਼ਾਇਦ ਤੋਂ ਮਿੱਠੀਆਂ ਜਿਨੇ ਮੇਰਾ ਦਿਲ ਲੁੱਟਿਆ ਜਿਨੇ ਮੈਨੂੰ ਮਾਰ ਸੁੱਟਿਆ ਜਿਨੇ ਮੇਰਾ ਦਿਲ ਲੁੱਟਿਆ আহি পিনে ল'ৰাখিনি লাগিব লাগে এইবোৰ পেলাই তই নাখাওঁ মানুহ দুখ মানুহ আনিব লাগে নেকি
না ই না খাই মানি নিব মুখা মানি নিব ভাজি আনা রে ভাজি দে খাইবি না ভাজি আছে মই দিয়া যে বিয়া খাই দে টেবুল দুটা মানুহৰ 4 টাকা বাটা কিবা দেও দেখা দা কিবা লাগে এটা খেলা দিছা ওই এবার নিয়মিত ভাইছে না বার যারা বল নিয়মিত অকমান